হেল্ল' গাইজ, চম্পক দিহিঙীয়া চেনেললৈ আপোনাক স্বাগতম জনালোঁ। আৰু আজি মই আৰু নতুন ভিডিঅ' এটা আপলোড কৰিবলৈ বিচাৰিছোঁ, আপোনালোকক কিছুমান মুহূৰ্ত দেখাব বিচাৰিছোঁ। দেন আপোনালোকে কেনেকুৱা লাগে কমেণ্টত ক'ব। আৰু যোনে যোনে মোৰ নতুন ভিডিঅ'টো চাব বিচাৰিছে, দেন মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চাওকহি, আজি মই এটা ফাৰ্মত আহি আছোঁ আৰু ফাৰ্মটো আপোনালোকক দেখাব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ বস্তু আছে, কি বস্তু আছে। দেন আহি থাকক আৰু চাই থাকক, আহি যাওক। এয়া মই আপোনালোকক আহি আছোঁ। আপোনালোকে দেখিব পাইছে, মই ইয়াত আহি পাইছোঁহি বৰ্তমান ফাৰ্মটোত। বেছি দূৰ নহয়, ওচৰতে, মোৰ ঘৰৰ ওচৰতেহে, তোমাৰ 5 কিলোমিটাৰমান নহ'ব। দেন ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। এয়া আপোনালোকে প্ৰথমতে মই একফালে চাৰিওফালে একপাক দেখাই দিছোঁ। এইখন এটা পথাৰ হয়, পথাৰৰ মাজত হয়, পথাৰৰ মাজত ফাৰ্মটো আছে। আৰু আগলৈ আৰু কি আছে আপোনালোকে। দেন মই আপোনালোকক প্ৰথমতে দেখাব বিচাৰিছোঁ ষ্ট্ৰবেৰী খেতি। ষ্ট্ৰবেৰী খেতি আপোনালোকে দেখিছিলে নাই নাজানো, তথাপিও মই আপোনালোকক দেখাব বিচাৰিছোঁ ষ্ট্ৰবেৰী কেনেকৈ হয় আৰু কেনেকুৱা জেগাত হয়। ঠিক আছে, দেন আপোনালোকে ভিডিঅ'টো চাওক। এয়া ষ্ট্ৰবেৰী খেতি হয়, এই ষ্ট্ৰবেৰী ৰোৱা হৈছিলে ইয়াত। চাৰিওফালে ষ্ট্ৰবেৰী লাগিও আছে, তো আপোনালোকক দেখাইছোঁ, ৰ'ব ছেকেণ্ড। এয়া ষ্ট্ৰবেৰী হয়, বহুত সুন্দৰকৈ লাগি আছে। এইফালে এয়া চাব পাৰে আপোনালোকে ষ্ট্ৰবেৰী। মই এটা টেষ্ট কৰি চাব বিচাৰিছোঁ, তো আপোনালোকে বেয়া নাপাব এইটো কেনেকুৱা হয়। এয়া ধুনীয়া আছে, যেন চাই থাকোঁ আপোনালোকে। চাৰিওফালে বেছি নাই, তথাপিও এইটো চাৰিওফালে ষ্ট্ৰবেৰী খেতি কৰা আছে। আৰু এইফালে আপোনাৰ কলপুলি, আৰু এইফালে আপোনাৰ বহুতো ধৰণৰ, এয়া আপোনাৰ সৰিয়হৰ, সৰু সুৰাকৈ সৰিয়হৰ হয়, সৰিয়হৰ খেতি লগোৱা হৈছে। আৰু এইফালে আপোনাৰ গোমধান আছে, আৰু বহুত ধৰণৰ বিলাহী। তো চাওক আপোনালোকে। আৰু বিলাহীও চাব পাৰে, বিলাহীটো আপোনালোকেতো দেখিছেই। বিলাহী ইতিমধ্যে পকা নাই, তথাপিও কিছুমান পকা আছে। এইবোৰ বিলাহী হয়, এইবোৰ বিলাহী। আৰু কিছুমান বস্তু দেখাই আছোঁ আপোনালোকক, আৰু আপোনালোকে চাই যাওক। এয়া ওলকবি, ফুলকবি, সকলোবোৰ ইয়াত আছে। আৰু এইবোৰ ষ্ট্ৰবেৰী। আমি আৰু কিছুমান বস্তু দেখাম আপোনালোকক। ষ্ট্ৰবেৰীটো আপোনালোকে অলৰেডি দেখি আহিলে, এইবোৰ ষ্ট্ৰবেৰী লাগি আছে, বহুত সুন্দৰভাৱে লাগিছে। আৰু কেনেকৈ ষ্ট্ৰবেৰী ৰোৱা হৈছে, আপোনাৰ টিপাল দি এনেকৈ বহুত যতনেৰে, এইটো এটা আপোনাৰ বহুত সুন্দৰকৈ লগাইছে, চাব পাৰে। আৰু বহুতো ধৰণৰ খেতি কৰে ইয়াত। আপোনালোকক দেখুৱাইছোঁ জিকা, এইবোৰ জিকা লগোৱা হৈছে। লাগিছে, বেঙেনাও আছে লগত। বেঙেনা, এইবোৰ জিকা লাগিছে। এয়া দেখিছে, আৰু কিছুমান আপোনালোকে চাব পাৰিব। এতিয়া মোৰ আৰু আছে আপোনাৰ এইবোৰ ৰঙালাও খেতি কৰিছে। ৰঙালাও বৰ্তমান লাগিছেনে নাই নাজানো, আহক আমি চাওঁ ৰঙালাও খেতি
আৰু ইয়াত কেনেকুৱা আপোনাৰ ৰঙালাও ফুল লাগিছে সৰু সুৰা এইবোৰ চাৰিওফালে বহুত সুন্দৰ হয়। একচুৱেলি গাঁৱৰ জেগা হয়, এইটো ধেমাজি হয়, ধেমাজি নপাম হয়। বহুত সুন্দৰভাৱে এইবোৰ খেতি কৰা হৈছে। আৰু এইফালে এইটো আৰু এটা বস্তু দেখাব বিচাৰিছোঁ আপোনালোকক, এইটো মহ। মহৰ আপোনাৰ ঘৰ হয় ক'বলৈ গ'লে, এইটো মহে বসবাস কৰে। যেনেকৈ আপোনাৰ মৌজোল, মহৰ পৰা যেনেকৈ মৌজোল হয়, মৌজোলৰ ৰস যেনেকৈ খায় মানুহৰ বহুত ধৰণৰ বেমাৰৰ কাৰণে মানে বহুত ধৰণৰ ভাল, আৰু শৰীৰ বহুত ঠাণ্ডা কৰি ৰাখে। আৰু আপোনালোকে চাই আছে, আৰু এয়া আপোনালোকৰ দেখিব পাৰে চাৰিওফালে এয়া ফিছাৰী, এফালে ফিছাৰী, ইয়াত মাছ পোহা হয়। এইটো এটা সৰু সুৰা ঘৰ ক'লে টঙি ঘৰ কয়, এইটো টঙি ঘৰ হয়। এইটো মই জুম কৰি দেখাইছোঁ, যোনটো এইটো টঙি ঘৰ বুলি কয়। আৰু এইফালে খেৰ আছে, এইফালে সকলোবোৰ বহুত ধৰণৰ বস্তু আছে, আৰু বহুত ধুনীয়া সুন্দৰ পৰিৱেশ হয়। আপোনালোকে চাব পাৰে, আৰু আপোনালোকক মই ভিডিঅ'টো আৰু ভাল ধৰণে দেখাব চেষ্টা কৰিছোঁ। এইফালে আপোনাৰ এইফালে কমলাৰ আপোনাৰ এইবোৰ চব দিয়া আছে। কমলাৰ গছ ৰোৱা আছে, কিবা ৰোৱা আছে, টেঙা গছ ৰোৱা আছে, আৰু বহুত ধৰণৰ বস্তু ৰোৱা আছে। আপোনালোকক মই চাৰিওফালে একবাৰ ঘূৰাব বিচাৰিছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাইছে, যদি ভাল লাগিছে কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব, আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যেনে এয়া আপোনালোকৰ ভিডিঅ' মই আপোনালোকক দেখাইছোঁ, সুন্দৰ পৰিৱেশ এটা গাঁৱৰ পৰিৱেশ, সুন্দৰ ধেমাজি নপাম গাঁৱৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখি আছে। আৰু আপোনালোকক দেখাবও মই চেষ্টা কৰি আছোঁ, আৰু বহুত ধৰণৰ ভিডিঅ' বনালে আপোনালোকক নতুন ভিডিঅ' যদি বনাওঁ, আপোনালোকে যদি উৎসাহ দিয়ে মোক, ত' মই আৰু চেষ্টা কৰিম আৰু ধুনীয়া ভিডিঅ' বনাবলৈ। ত' মই নতুনকৈ ইউটিউব চেনেল খুলি মেলি মই নতুনকৈ আপোনালোকৰ আগত কিছুমান ৰহস্য, কিছুমান বস্তু দেখাব বিচাৰিছোঁ, যেন আপোনালোকে চাব, আৰু কেনেকুৱা লাগিছে আৰু কমেণ্টত ক'ব নাপাহৰিব। ঠিক আছে দেই। এয়া আপোনালোকৰ কমলা হোৱা নাই এতিয়ালৈকে, বগৰী, কমলা গছ এইফালে চাৰিওফালে মানে আগুৰি ধৰিছে। এইফালে আপোনাৰ সৰু আৰু এজোপা আপোনাৰ আৰু এটা দৃশ্য দেখাব বিচাৰিছোঁ। এইজোপা আপোনাৰ চাওক ইমান সৰু হয়, এইজোপা আপোনাৰ অমিতা গছ হয়, আৰু এয়া চাওক অমিতা ইমানেই সৰু, ছাপোৰ্ট লাগিছে। বহুতো কম জেগাত লাগে, এইটো ওখ জেগাত মানে যোনবোৰ ওখ হয়, ওখ জেগাবোৰত মানে এইবোৰ মানে ঢিপ তুলি মানে য'ত মানে বেছি ভালভাৱে ঢিপ হয়, যেনেকৈ পাহাৰীয়া জেগাত আপোনাৰ ফল মূল যেনেকৈ কমলা, আপেল যেনেকৈ পাহাৰৰ জেগাত হয়, আৰু যেনেকৈ পাহাৰৰ জেগাৰ নিচিনা আপোনাৰ এইডোখৰ বনোৱা হৈছে, গোটেইডোখৰ এইটো ঢিপ তুলি মেলি চাৰিওফালে এই আপোনাৰ পানী, ইয়াত মাছ পোহা হৈছে ডাঙৰ ডাঙৰ। যেতিয়া মাছ ধৰিব তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই কেনেকৈ হ'ব। এইটো চাৰিওফালে আপোনালোকৰ দৃশ্যটো দেখাব বিচাৰিছোঁ, এই আপোনালোকে চাব পাৰে। এইটো চাৰিওফালে এইফালে মানুহৰ ঘৰ আছে, আৰু চবফালে এইফালে ইয়াৰ মাজতে আপোনাৰ এইটো ফাৰ্ম খোলা হৈছে। আপোনালোকক ফাৰ্মটো দেখাই আছোঁ, ব্ৰইলাৰ ফাৰ্ম আছে, আৰু বহুত ধৰণৰ বনৰীয়া চৰাই আপোনালোকে চাব পাই আছে। আপোনালোকক যেতিয়া মই ফাৰ্মটো কুকুৰাৰ যোনটো ফাৰ্মৰ যেনেকৈ কণী পাৰে আপোনালোকক দেখাব বিচাৰিছোঁ, তাতে কণী পাৰে ব্ৰইলাৰ ফাৰ্ম হয়। ত' আপোনালোকে সেইটো চাবলৈ যাব। ইয়াত লোকেল কুকুৰাও আছে আৰু ব্ৰইলাৰ ফাৰ্মো আছে, আপোনালোকে দেখাই আছোঁ ইয়াত। আপোনালোকে চাইছে, এইটো আপোনাৰ লোকেল কুকুৰা হয়। এই ঘৰটোত আপোনাৰ ব্ৰইলাৰ আছে, তো আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ। দেন আহক ইয়াৰ ভিতৰত সোমাই চাওঁ ইয়াত কি ধৰণৰ বস্তু দেখিব পৰা যায়। এয়া আমি ভিতৰত সোমাবলৈ আহিছোঁ। যেন আপোনালোকে চাই আছে, আৰু আপোনালোকক মই দেখাব বিচাৰিছোঁ ইয়াত কণী কেনেকৈ পাৰে কুকুৰাই, ব্ৰইলাৰ কেনেকৈ এইটো ফাৰ্মটো মানে কেনেকৈ ধৰণৰ ষ্টাইলত মানে কোনটো ধৰণত মানে বহুত ধুনীয়াকৈ বনাইছে। তো আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া হওক, আপোনালোকে দেখিব পাইছে এইবোৰ কণী পাৰিছে কুকুৰা, ফাৰ্মৰ কুকুৰা, ফাৰ্মৰ কণী ফাৰ্মৰ কণী হয়। এইটো চাৰিওফালে কণী,
বস্তুটো বহুত সুন্দৰকৈ বনোৱা হৈছে ঘৰটো। আপোনালোকক একপাক ঘূৰাই দেখাব বিচাৰিছোঁ মই দৃশ্যটো। ইয়াত চাওক, এইটো আপোনাৰ ইয়াত দানা দিয়া হয়। অ'কে, দেন আমি আপোনালোকক ইতিমধ্যে ইয়াৰ পৰা দেখাই মেলি তাৰ পৰা ওলাব বিচাৰিছোঁ। দেন দেখিছে মই আপোনালোকক এতিয়া ব্ৰইলাৰ মানে কেনেকৈ ফাৰ্মত মানে কণী পাৰে। কণী পৰাটো অৱশ্যে মই দেখাব পৰা নাই, তথাপিও আপোনালোকক দেখাইছোঁ। এইটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব যে কেনেকুৱা ধৰণৰ ইমান সৌন্দৰ্যভাৱে যে এইবোৰ যে কৰা হৈছে। ত' আপোনালোকে আৰু আগলৈ ভিডিঅ' চাই থকা আৰু নতুন নতুন বস্তু কেইটামান আছে, সেইকেইটা আপোনালোকক দেখাই দিয়া হয়। ঠিক আছে, দেন আপোনালোকক আৰু যোনকেইটা বস্তু দেখাম বুলি ভাবিছিলোঁ তেনেকৈ আৰু বহুত ধৰণৰ ইয়াত বস্তু আছে আপোনালোকে চাবলৈ মই দেখাই গৈ আছোঁ। আৰু এয়া পৰিৱেশটো এনেই দেখিছে, এনেও বহুত সুন্দৰ পৰিৱেশত আপোনাৰ আৰু দুটামান বস্তু আছে। আমি এইটো যোনটো আপোনাৰ টঙি ঘৰ, আমি সেই ঘৰটোৰ ভিতৰত যাম। সেইটো ঘৰটোৰ ভিতৰত গৈ মেলি আমি সোমাই চাওঁ যে তাত কি কি আছে কি কি নাই। আহক, এয়া আমি ঘৰৰ ওপৰত উঠিছোঁ, টঙি ঘৰৰ ওপৰত। এয়া আপোনালোকে চাব পাৰে এইবোৰ লোকেল কুকুৰা হয়। ইয়াত লোকেল কুকুৰা ইয়াত কণী পাৰিছে। এয়া এইফালে আপোনাৰ এজনী দুজনী তিনিজনীকৈ কুকুৰা ইয়াত কণী পাৰি আছে। আৰু এই ভিতৰত কি আছে চাওঁ। ইয়াত শুবলৈ বিচনা ইয়াত দেখিছে। আৰু ইয়াত এইবোৰ চব কণী যোনবোৰ পাৰে কুকুৰা, ইয়াত এইবোৰ লোকেল। এইটো ফাৰ্মৰ কণী হয়, এইটো লোকেল কণী হয়। আৰু আপোনালোকক দেখাইছোঁ বলক। আৰু আমি ইতিমধ্যে ইয়াৰ পৰা নামি মেলি দেখাইছোঁ। আৰু এইটো এটা কি হৈছে, আচ্ছা, এইটো আপোনাৰ সৰু সৰু আপোনাৰ যোনবোৰ কুকুৰা, এইটো সৰু হয়, পোৱালি হয়, তাৰ কণীৰ পৰা ওলোৱা হৈছে। আহক আমি অলপ তললৈ নামি যাওঁ। এইবোৰ হাঁহ, বহুত ধৰণৰ হাঁহ আছে ইয়াত। ইয়াত আপোনাৰ জলকীয়া হয়, এইবোৰ ভোট জলকীয়া হয়। এতিয়ালৈকে হোৱা নাই, পুলি লগাইছে। ইয়াত চাওঁ, দেখিছে এজনী। ইমান ডাঙৰ চৰাই। আচ্ছা, আপোনালোকে এজনী চৰাই দেখিব পাইছে, এজনী নামৰ তিতৌ চৰাই হয়। তাইৰ নামটো তিতৌ চৰাই বুলি কয় সোধামতে। ডাঙৰ বনৰীয়া চৰাই ন এইবোৰ। আৰু এইবিধ সৰুবিধ কি আছিলে? এই তিতৌ চৰাই পোৱালি ন, মানে পোৱালিতে এনেকুৱা থাকে, তাৰপিছত ডাঙৰ হ'লে মানে এনেকুৱা হৈ যায় ন। অঁ, ইয়াত আপোনাৰ লোকেল কুকুৰা আছে, ইয়াত ব্ৰইলাৰো আছে। মই ভিতৰত গৈ আপোনালোকক দেখাইছোঁ, ঠিক আছে। চাওক, ওচৰৰ পৰা দেখাইছোঁ অলপমান, মই ভিতৰত সোমাই লৈছোঁ। এবিধ একেই ধৰণৰ চৰাই হয়, বহুত সুন্দৰ হয়, চাব পাৰে। আপোনালোকে কেনেকুৱা ধৰণৰ দেখিছে, কি দেখিছে, বা বহুত সুন্দৰ হয়, মোৰতো বহুত ভাল লাগিছে। তো আপোনালোকেও নিশ্চয় ভাল লাগিব, মোৰ ভাল লাগিছে যদি। আৰু আগলৈ চাই থাকক কি কি হয়। মই ইয়াৰ পৰা ওলাইছোঁ। ময়ো নাজানো, আজিয়ে গম পাইছোঁ যে এইটো চৰাইৰ নাম তিতৌ চৰাই বুলি। বহুত ডাঙৰ হয় চৰাইজনী, কমেও আপোনাৰ 10 কেজি মানৰ ওপৰ হ'ব চৰাইজনী। অ'কে, ঠিক আছে, দেন আহক আৰু যাওঁ। এইবোৰ
চাৰিওফালে দৃশ্যটো বহুত সৌন্দৰ্য দৃশ্য হয়, বহুত ধুনীয়া দৃশ্য হয়। তো আপোনালোকে চাওক আৰু ভিডিঅ'টো ক'ব কেনেকুৱা লাগিছে। ঠিক আছে, আপোনালোকে ইতিমধ্যে দেখালে মই বহুত ধৰণৰ বস্তু আপোনাৰ চৰাই দেখালোঁ আপোনালোকক ষ্ট্ৰবেৰী কেনেকুৱা হয়, ক'ত কেনেকৈ খেতি কৰে, কেনেকুৱা ধৰণৰ খেতি কৰিলে মানে ষ্ট্ৰবেৰী আপোনালোকৰ ধুনীয়া হয়। এতিয়া আপোনাৰ আপোনাৰ কলগছ আছে, চাৰিওফালে কলগছ, এফালে কলগছ আছে আৰু আপোনাৰ এইফালে ফাৰ্মটো আপোনাৰ দেখালোঁ আপোনাৰ কেনেকুৱা ধৰণৰ হৈছে। আৰু ভিডিঅ'টো চাই মেলি ক'ব আৰু আপোনালোকৰ লগত নতুন আৰু ধুনীয়া ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে এইটো ভিডিঅ' কেনেকুৱা লাগিছে ক'ব, আৰু তেতিয়া মানে মোৰ ভাল লাগিব যে আৰু ভাল ভিডিঅ' বনাবলৈ মই আৰু চেষ্টা কৰিম। যদি কিবা এটা ভিডিঅ'টোত যদি ভুল হৈছে তেন আপোনালোকে শুধৰাবলৈ চেষ্টা কৰিব যে এইটো এনেকৈ হোৱা নাই, কিয়নো মই নতুন ধৰণৰ বহুতো কথা নাজানো, নতুনকৈ মই ভৰি দিছোঁ ইউটিউবত। আৰু কি হয় আৰু কেনেকুৱা ধৰণৰ হয়, আৰু মোৰ ভিডিঅ'টো আপোনালোকক যিমানলৈকে দেখাইছোঁ মানে কেনেকুৱা হৈছে আপোনালোকে মানে ক'বলৈ নাপাহৰিব। দেন মই পিছলৈ মানে আৰু ধুনীয়া ভিডিঅ' মানে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। দেন এতিয়া আপোনালোকক ইয়াতে মই বিদায় লৈছোঁ। দেন সম্পৰ্ক দিনৰ চেনেলটো যোনে চাই আহিছে, তো আপোনালোকে সেইটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। দেন বাই বাই, এতিয়া ইতিমধ্যে আমি সামৰিছোঁ।